আকৌ এযোৰ এপ্লিক ৱৰ্ক কৰা কাপোৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। কাপোৰযোৰৰ কালাৰটো খুব ধুনীয়া মুগা ৰঙৰ। কেমেৰাত কালাৰটো অকণমান ইফাল সিফাল দেখি আৰু আপোনালোকে অৰিজিনত দেখিলে ক'লে হয়, খুব ধুনীয়া এটি গহীন কালাৰ এই কালাৰটো। মই ইয়াত লগাবলৈ লেছ চুজ কৰিছোঁ মেৰুন কালাৰৰ আৰু ব্লেক কালাৰৰ। প্ৰথমতে চাদৰখনৰ চাৰিওটা পিনে মেৰুন কালাৰৰ লেছটো মাৰি লৈছোঁ আৰু তাৰপিছত আঁচল দুটাত আৰু এক্সট্ৰাকৈ ব্লেক কালাৰৰো দি লৈছোঁ। ভালদৰে দেখাই আছোঁ গোটেইখিনি ইয়াতে। এইখিনি মাৰা হোৱাৰ পিছত মই ডিজাইনৰ কাৰণে খুব চিম্পল এটা ডিজাইন ৰাখিছোঁ, আপোনালোকক দেখাই আছোঁ। প্ৰথমতে মই 8টা মেৰুন কালাৰ এক্সট্ৰাকৈ কাটি লৈছোঁ আৰু তাৰপিছত দুটা ব্লেক কালাৰ এনেকুৱাকৈ এক্সট্ৰাকৈ কাটি লৈছোঁ। এই কাপোৰযোৰ অৰ্ডাৰৰ আছিল, সেইবাবে আৰু বহুত জলদি দিবলৈ কৈছিল মোক, সেইবাবে ডিজাইনবোৰ খুব চিম্পল ৰাখিছোঁ। এয়া যিটো মেৰুন কালাৰৰ 8টা লেছ মই কাটি ৰাখিছিলোঁ, সেইখিনি অকণমান হেলনীয়াকৈ পাৰি দিছোঁ। আঠাটো মই বেছিকৈ ইউজ কৰিছোঁ। কেনেকৈ আঠা ইউজ কৰিব লাগে কাপোৰত সেইটো মই আগতে ভিডিঅ'ত কৈছোঁ, আজি নকওঁ আৰু। ব্লেক কালাৰৰ যি দুটা ফ্লাৱাৰ আছিল সেইকেইটা এনেকুৱাকৈ ছাইডত মাৰি দিছোঁ। খুব চিম্পল ৰাখিছোঁ ডিজাইনটো আৰু খুব কম সময়ত হোৱাকৈ, যিহেতু মোক জলদি দিবলৈ কৈছিল। কাপোৰযোৰ মই কৰা হোৱাৰ পিছত আইৰণ কৰিবৰো নহ'ল, মানে মই তেওঁলোকক কৰি দিছোঁ, ভিডিঅ'ও কৰিব নহ'ল। মই দহি বটিও দিছোঁ, ব্লেক কালাৰেৰে দহি বটিছিলোঁ। খুব ধুনীয়া দেখা হয় দহি কৰাৰ পিছত কাপোৰযোৰ, কিন্তু মোৰ ক্লিপ ৰাখিবৰে নহ'ল, যিহেতু বহুত তাড়াতাড়িতে মই কাপোৰযোৰ দিবলগীয়া হৈছে। মাজখিনিৰ কাৰণে মই এটা ফ্লাৱাৰ এক্সট্ৰাকৈ কাটি লৈছোঁ ব্লেক আৰু মেৰুনত আৰু পাতলকৈ দি গৈছোঁ। প্ৰথম 2 লাইন মই অকণমান ঘনকৈ দিছোঁ, তাৰপিছত এটা অকণ পাতলকৈ দিছোঁ আৰু গোটেইখিনি হোৱাৰ পিছত মই ভালদৰে দেখাই আছোঁ। মোৰ ভিডিঅ' কৰিব নহ'ল, একেবাৰে আইৰণ কৰি আৰু দহি গুঠাৰ পিছত খুব ধুনীয়া দেখা হৈছিল কাপোৰযোৰ। এতিয়াও বাৰু ভালেই দেখি আছে, তথাপিতো তেতিয়া অকণমান বেছিয়ে ধুনীয়া দেখা হৈছিল। এয়া চাদৰখন আৰু এয়া মেখেলাখন। আজিলৈ ইমানেই। ভিডিঅ'টি ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব কৰিব।